আচ্ছা চেহাৰাটো আগত দেখা কাক বুলেট লাগে চাও বা কোনটোক লাগে বুলেট সঁচাই লাগে 1 লাখ সরকারি চাকরিটো আমি দিমেই আৰু দিলেও নহব কোনো এজন দুখিয়া লৰাৰ পৰা কোনেও যাতে এটা টকাৰো ঘোষ খাব নোৱাৰে তাৰ বাবেও আমি ব্যৱস্থা কৰিব লাগিব আমি আৰু 6-7 হাজাৰ অৰুণোদয় দিম যাতে প্ৰত্যেক ঘৰ দুখিয়া মানুহে অৰুণোদয় আঁচনি পাব পাৰে যে ৰেশনৰ দোকানত যেতিয়া আমি চাউল খুজু 5 কেজি চাউল আমাক নিদিয়ে ৰেশনৰ দোকানী বিলাকে আমাৰ চাউল অলপ নহয় অলপ হলেও কাটি ৰাখে ইয়াতো কাটি ৰাখে নেকি ইয়াতো কাটি ৰাখে ৰাখে আপোনালোকে ডিসেম্বৰৰ 1 তাৰিখৰ পৰা চাব ওজন এনেকে মাৰি দিব যে অলপ বেছিহে পাব আৰু কম নাপায় আৰু যোনে কম দিব খুজিব তেওঁবিলাকে মোৰ ঘৰত গেষ্ট হৈ থাকিব লাগিব মোৰ ঘৰত মানে সৰকাৰৰ ঘৰত আলহী হৈ থাকিব লাগিব বুজি পাইছে না নাই যেনেকে মাটিৰ দালাল বিলাক আছিল নহয় আমাৰ লগত তেনেকে সব ৰেশনৰ দোকানী মোৰ লগত মাছ খোৱাত থাকিব আজিকালি জেলখন পামহি হৈছে মাছ খোৱাত নাই কাকো মাফ কৰা নহয় দুখিয়া মানুহৰ ওপৰত যোনে যত অত্যাচাৰ কৰিছে সেই অত্যাচাৰ অসমত বন্ধ হ'ব লাগিব আৰু দুখিয়া মানুহে কথা কোৱাৰ অধিকাৰ পাব লাগিব যি মানুহৰ মাটিৰ পট্টা নাই সি মাটিৰ পট্টা পাব লাগিব সৰকাৰক প্ৰিমিয়াম দিব নালাগে কিয় প্ৰিমিয়াম দিব লাগিব কোনো সৰকাৰক টকা দিব নালাগে নাম জাৰি কৰিব লাগে সৰকাৰক টকা দিব নালাগে আমাৰ মাটিৰ আমি অধিকাৰ আমি পাব লাগিব